আপোনালোকে মোক ইমানবোৰ প্ৰশ্ন সুধিব বুলি মই ভবাই নাছিলোঁ। ইমান ধুনীয়া ৰেছপন্স দেখি মই বহুত বেছি সুখী হৈছোঁ। আৰু এটা কথা কি জানে, আপোনালোকে যে ইমানবোৰ প্ৰশ্ন সুধিছে মই ঘৰৰ গোটেইকেইটা পঢ়ি শুনাইছোঁ। আৰু আপোনালোকৰ মাজত সোনকালে মই উত্তৰকেইটা লৈ আহিম, প্ৰমিছ কৰিছোঁ। আচলতে মই এটি মাইক অৰ্ডাৰ কৰিছিলোঁ, মাইকটো আহি পোৱা নাই। যেতিয়াই আহি পাই মই সেইদিনাই আপোনালোকৰ মাজত ভিডিঅ'টো দি দিম। তাৰপাছত আজিৰ কথাটো হ'ল যে আজি আহিছোঁ মই মামাহঁতৰ ঘৰলৈ। আৰু আমাৰ মামাহঁতৰ ঘৰ একেবাৰে ঘৰৰ গুৰিতে 10 মিনিট খোজকাঢ়িলে ঘৰ পায়ে যায়। পিছে আপোনালোকৰো ইমান ওচৰত মামাহঁতৰ ঘৰ আছেনে কমেণ্ট কৰি জনাব। আৰু ওচৰত মামাহঁতৰ ঘৰলৈ এইটোৱে ভাল যে যিমান মন যায় সিমান আহি থাকিব পাৰি। আৰু মোৰ কাৰণে মামাই ম'মো আনিছিলে, বহুত ভালকৈ টকালি খালোঁ। আৰু ঘৰত আহি খালোঁ খিচাৰি, যিহেতু ৰাক্ষস স্বভাৱটো জন্মৰ পৰাই আছে, খোৱাটোতো চলি থাকিবই। পিছে এটা হোম টুৰৰ ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ, আপোনালোকে যদি বিচাৰে সেইটো ভিডিঅ' দি দিম। আজিৰ ভিডিঅ'টো পিছে ইমানেই, সোনকালে লগ পাম, ধন্যবাদ।